সুন্দৰ মানুহ বিচাৰি আপুনি সুন্দৰ জীৱনটো নষ্ট নকৰিব কাৰণ এই পৃথিৱীত সুন্দৰ মানুহৰ অভাৱ নাই কিন্তু সুন্দৰ মনৰ মানুহৰ বহুত অভাৱ ভাল পোৱা হ'ল এখন কিতাপ আৰু ভুল বুজাবুজি হ'ল এটা পৃষ্ঠা যদি কাৰোবাক সঁচাই ভাল পায় আপুনি তেনেহলে এটা পৃষ্ঠাৰ কাৰণে গোটেই কিতাপখন হেৰুৱাই নিদিব মূৰ্খ মানুহে ধোকা খায় সৎ মানুহে কষ্ট পায় আৰু স্বাৰ্থপৰ মানুহে আনন্দত দিন কটায় এইটোৱে বাস্তৱ জীৱনত সফল হ'বলৈ প্ৰতিদিনে ৰাতিপুৱা এই পাঁচটা কথা নিজকে ক'ব মই শ্ৰেষ্ঠ মই কৰিব পাৰিম সৃষ্টিকৰ্তা সকলো সময়ত আমাৰ লগত আছে মই জয়ী আজি দিনটো মোৰ পজিটিভ থাকক এই পজিটিভিটিয়ে আপোনাৰ জীৱন সুন্দৰ কৰি তুলিব আপোনাক সফল কৰি তুলিব আপুনি সদায় সুখী থাকিব